হেল্ল' বন্ধুসকল, আজি সকলোকে নমস্কাৰ জনাই মই পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি মই জেগা এটাত যাবলৈ ওলাইছোঁ আৰু তাত কেইদিনমান ধৰি মেলা চলি আছে, ৰাস মেলা, যিটো নেকি আমাৰ চিলাপথাৰ মাজৰ বাৰীত হয়। তাত মই গৈ আছোঁ এতিয়া, আৰু তাত গৈ আপোনালোকক কি কি দেখুৱাব পাৰোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে। বৰ্তমান আহি পালোঁ আমাৰ মাহী ঘৰত, আৰু এয়াই হ'ল আমাৰ মাহীৰ ঘৰ। আৰু মাহীটোৱে বাহিৰত ওলাই গ'ল, সেইটো ভাইটি। আৰু আমি ইয়াত ধুনীয়াকৈ খাই বৈ মেলালৈ যাম, আৰু ইয়াতে খোৱা বোৱা আমাৰ যোগাৰ কৰি থকা হৈছে। খাই বৈ এতিয়া মেলালৈ যাম, চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু এখন মেইন গেটখনত আহি পালোঁ আমি। এতিয়া আমি গৈ আছোঁ মেইন গেটখনলৈ।
আৰু মেলাত আহি দেখিছোঁ যথেষ্ট মানুহ, বহুত মানুহ হৈছে, মানুহ ভিৰ। কাৰণ কেইবছৰ ধৰি লকডাউনত মেলা হোৱা নাছিলে আৰু এইবছৰ 2 বছৰ মূৰত হৈছে নেকি। ইমানে মানুহ ভিৰ, চাওক মানুহ ভিৰ, এইফালে ইমানে মানুহ ভিৰ, বহুত মানুহ আছে আৰু বহুত দূৰ দূৰৰ পৰা আহিছে। ডায়ন অৰুণাচললৈকে মানুহ আহিছে, তাৰপিছত ইফালে বহুত দূৰৰ পৰা আহিছে মানুহ। আৰু এতিয়া মেলাটো আজিও চাই বহুত ভাল লাগিলে মেলাত, কাৰণ বহুত অচিনাকি মানুহৰ লগত চিনাকি হ'বলৈ পাইছোঁ আৰু নতুন বন্ধু লগ পাইছোঁ আৰু আমাৰ কেইজনমান ইউটিউবাৰ বন্ধুকো লগ পালোঁ। তাত গৈ বহুত ভাল লাগিলে। নতুন বন্ধু লগ পাই অলপ কথা পাতিছিলোঁ, কিন্তু ভাগ্যই বেয়া, ইমান ভিৰ, ইমান মানে হাল্লা, একো আমাৰ মাত বোল কথাবিলাক শুনিয়ে পোৱা নাই। ইমানেই মানুহ ভিৰ আৰু ইমানে হাল্লা চলি আছে ইয়াত। কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক কৰি দিব আৰু যদি মোৰ চেনেলত নতুন চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে, বাই।